ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ উদ্যোগত ৬৬ সংখ্যক ৰঙালী বিহু উৎসৱ আমি ৩ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিছোঁ। ডিফু ক্লাব প্ৰাংগণত ১ বহাগ তাৰিখে আমাৰ পতাকা উত্তোলন হ'ব। লগতে জ্যেষ্ঠসকলক আমি সন্মান জনাম আৰু কনিষ্ঠসকলক আমি আন্তৰিক শুভেচ্ছা বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিম। ইয়াৰ পিছতে ইংৰাজী ২২ আৰু ২৩ তাৰিখে আমাৰ মূল কাৰ্যসূচী আৰম্ভ হ'ব। সমূহীয়া পতাকা উত্তোলন ৰাতিপুৱা ৯টা বজাত। তাৰপিছতে আমাৰ স্মৃতি তৰ্পণ হ'ব আৰু প্ৰকৃতি আদৰাৰ কাৰ্যসূচী আছে। ইয়াৰ উপৰিও মণ্ডপ উদ্বোধন আৰু প্ৰতিযোগিতা উদ্বোধন এই কাৰ্যসূচী সম্পাদন কৰিব মাননীয় উপায়ুক্ত মহোদয়া মধুমিতা ভাগৱতী বাইদেৱে। ইয়াৰ উপৰিও আমাৰ যিখিনি প্ৰতিযোগিতা আছে মই আপোনালোকৰ জ্ঞাতাৰ্থে আমাৰ সমূহ ৰাইজলৈ যাতে আপোনালোকে প্ৰেৰণ কৰে তাৰ বাবে মই আপোনালোকৰ সহযোগ কামনা কৰিছোঁ। মতিৰাম ৰাভা সন্ধিয়া ৬ বজাত বিহু নাম প্ৰতিযোগিতা। প্ৰতিযোগীৰ বয়স ১১ বছৰ অধিক হ'ব লাগিব। প্ৰথম পুৰস্কাৰ ৩,০০১ টকা, দ্বিতীয় পুৰস্কাৰ ২,০০১ টকা, তৃতীয় পুৰস্কাৰ ১,০০১ টকা। দাতা শ্ৰীযুত ৰবীন গোস্বামী। ইয়াৰ পিছত আছে ইন্দ্ৰেশ্বৰ হাজৰিকা সোঁৱৰণী বিহু পৰি ২০২৩ প্ৰতিযোগিতা। প্ৰতিযোগীৰ বয়স ১১ বছৰ অধিক হ'ব নোৱাৰিব। প্ৰথম পুৰস্কাৰ বঁটা আৰু নগদ ৫,০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৩,০০১ টকা। দাত্ৰী শ্ৰীযুতা মঞ্জু হাজৰিকা। অসম ভিত্তিক পাহাৰী কন্যা ২০২৩ প্ৰতিযোগিতা। প্ৰতিযোগী ২২/৪/২০০৫ অথবা ২৪/৪/২০১২ চনৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। প্ৰতিযোগী বয়সৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক। প্ৰথম পুৰস্কাৰ ৰমেশ দাস সোঁৱৰণী বঁটা আৰু নগদ ২০,০০১ টকা। এই বঁটা আগবঢ়াইছে শ্ৰীযুত দীপেন দাস। দ্বিতীয় পুৰস্কাৰ পূৰ্ণ চন্দ্ৰ কাকতি সোঁৱৰণী বঁটা আৰু নগদ ১০,০০০ টকা। দাত্ৰী শ্ৰীযুতা লুনু কাকতি। ইয়াৰ পিছত আছে অসমীয়া জাতীয় সাজপাৰ প্ৰতিযোগিতা যুৱতী। প্ৰথম পুৰস্কাৰ ৫,০০১ টকা, দ্বিতীয় পুৰস্কাৰ ৩,০০১ টকা। দাত্ৰী শ্ৰীযুতা মইনা টিমুংপি। ইয়াৰ উপৰি আছে অসমীয়া জাতীয় সাজপাৰ প্ৰতিযোগিতা বোৱাৰী। আছে ৯ বহাগ ২৩ এপ্ৰিল ২০২৩ পুৱা ১১ বজাত কাৰ্যনিৰ্বাহক সভা, বিয়লি ৫ বজাত বঁটা বিতৰণৰ সম্বৰ্ধনা অনুষ্ঠান। আমাৰ সম্বৰ্ধিত ব্যক্তিসকল হ'ল শ্ৰীযুত ৰঞ্জিত কুমাৰ সেন, শ্ৰীযুত কৰুণাকান্ত ভৰালী, শ্ৰীযুত কামিনী দাস, শ্ৰীযুতা মায়াদেৱী টিমুংপি, শ্ৰীযুত ধনীৰাম টিছু, শ্ৰীযুতা পখিলা লেখথেপী। ইয়াৰ পিছতে আমাৰ বঁটা বিতৰণী অনুষ্ঠান হ'ব। আৰু এই বছৰ আমাৰ মেট্ৰিক পৰীক্ষা ২০২২ত যিসকলে সৰ্বোচ্চ নম্বৰ পাইছিলে তাৰ ভিতৰত ৫জনক প্ৰতি CBSE আৰু সেবাৰ ২,০০০ টকাকৈ বঁটা প্ৰদান কৰা হ'ব আৰু ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা প্ৰমাণপত্ৰ আগবঢ়োৱা হ'ব। আৰু এই বঁটাৰ দাতা আছে সেবাৰ শ্ৰীযুত মুকুল চন্দ্ৰ বৰুৱা আৰু CBSEৰ শ্ৰীযুতা গীতা বৰা। ৭ বজাত সন্ধিয়া সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব ডক্টৰ তুলিৰাম ৰংহাং মাননীয় মুখ্য কাৰ্যবাহী সদস্য কাৰ্বি আংলং সাহিত্য সংগীত পৰিষদ ডিফু। মুখ্য আকৰ্ষণ আছে সেইদিনাখন ৰঞ্জিত গগৈ তেখেতৰ সহশিল্পীসকলৰ দ্বাৰা বিহু প্ৰদৰ্শন। আৰু এই ৰঞ্জিত গগৈয়ে এতিয়া বৰ্তমান যিটো গিনিজ ৱৰ্ল্ড বুকৰ যি ১৪ তাৰিখে প্ৰদৰ্শন হ'ব তেখেতে তাৰে নেতৃত্ব লৈছে। ইয়াৰ উপৰিও অপূৰ্বজান তেখেতৰ সহযোগী শিল্পীসকলৰ লগত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। আমি আপোনালোকক জনাব পাই সুখী হৈছোঁ যে ডিফু কেন্দ্ৰীয় বিহু সমিতিয়ে ২০০২ চনৰ পৰা বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত একেলগে পতাকা উত্তোলন কৰে। এই পতাকা উত্তোলন ২২ তাৰিখে পুৱা ৯ বজাত সমাপন হ'ব। ইয়াত বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানে সহযোগ কৰে। প্ৰায় ৩০টামান সামাজিক সাংস্কৃতিক অনুষ্ঠান জড়িত থাকে। আৰু ডিফুৰ সকলো ৰাইজৰ সহযোগত আজি প্ৰায় ৬৬ বছৰ এই কেন্দ্ৰীয় বিহু সমিতিৰ অনুষ্ঠান উদযাপন হৈ আহিছে। গতিকে আমি ডিফু কেন্দ্ৰীয় বিহু সমিতিৰ তৰফৰ পৰা আৰু ডিফুবাসী ৰাইজৰ হৈ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ যাতে অনুষ্ঠান সাফল্য হয় আৰু সকলোৰে সহযোগ কামনা কৰিছোঁ। প্ৰথম প্ৰতিযোগিতা আছে ২২ তাৰিখে ভোলাৰাম সোঁৱৰণী লাড়ু পিঠা প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ পাব ৩,৫০০ টকা, দ্বিতীয় পুৰস্কাৰ ২,৫০০ টকা আৰু তৃতীয় পুৰস্কাৰ ১,৫০০ টকা। এই বঁটা আগবঢ়াইছে শ্ৰীযুত প্ৰশান্ত বৰা।
ইয়াৰ পিছতে আমাৰ প্ৰতিযোগিতা 3 বজাত দুষ্মন্ত দাস পুৰণি চিত্ৰাংকন প্ৰতিযোগিতা দুটা শাখাত হ'ব, ক শাখা আৰু খ শাখা। ক শাখাৰ প্ৰথম পুৰস্কাৰ 3000 টকা, দ্বিতীয় পুৰস্কাৰ 2500 টকা, তৃতীয় পুৰস্কাৰ 1001 টকা। এই বঁটা দান কৰিছে দেৱেন দাস, এই দুষ্মন্ত দাসৰ পিতৃ। ইয়াৰ পিছত অঞ্চুমান গোস্বামী পুৰণি চিত্ৰাংকন প্ৰতিযোগিতা খ শাখা, প্ৰথম পুৰস্কাৰ 3500 টকা, দ্বিতীয় পুৰস্কাৰ 2500 টকা আৰু তৃতীয় পুৰস্কাৰ 1500 টকা। এই বঁটা আগবঢ়াইছে শ্ৰীযুক্ত মীৰা গোস্বামী। ইয়াৰ উপৰিও ভেকশ্যন প্ৰতিযোগিতা আছে বিয়লি 5 বজাত আৰু প্ৰতিযোগীৰ বয়স 9 বছৰ অধিক হ'ব লাগিব। প্ৰথম পুৰস্কাৰ 3000 টকা, দ্বিতীয় পুৰস্কাৰ 2001 টকা, তৃতীয় পুৰস্কাৰ 1001 টকা, 5001 টকা, তৃতীয় পুৰস্কাৰ 3001 টকা। দাতা শ্ৰীযুত অৰূপ কলিতা। আৰু কিছু নিয়মাৱলী আছে, নিয়মাৱলী মই গাই দিছোঁ। প্ৰতিযোগিতাত কোনো আমন্ত্ৰিত বিচাৰক নাথাকে। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগে আগে সেই সময়ত উপস্থিত থকা আৰু বিহু সম্যক জ্ঞান থকা সমিতিৰ 5জন সদস্যক প্ৰতিগৰাকী প্ৰতিযোগীৰ বিপৰীতে একোটিকৈ নম্বৰ 1ৰ পৰা 9 দিয়া হ'ব। 5জন সদস্যৰ নম্বৰৰ যোগফলে প্ৰতিযোগিতাৰ ফলাফল হ'ব। অপ্ৰত্যাশিত পৰিস্থিতিত সমিতিৰ সিদ্ধান্তই চূড়ান্ত হ'ব। প্ৰতিগৰাকী প্ৰতিযোগীৰ সদস্যৰ সৰ্বোচ্চ সংখ্যা 8জন। প্ৰতিযোগী আৰু সহযোগীসকলৰ খোৱাৰ ব্যৱস্থা কৰা হ'ব। ডিপুৰ বাহিৰৰ পৰা অহা প্ৰতিযোগী আৰু সহযোগীসকলক থকাৰ ব্যৱস্থা কৰা হ'ব। আৰু অসমীয়া জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ নিয়মাৱলী হৈছে, প্ৰতিযোগিতা চলি থকাৰ সময়ত নেপথ্যত সুৰ বাজি থাকিব। আগতীয়াকৈ সমিতিৰ পৰা নেপথ্য সুৰ সংগ্ৰহ কৰিব পাৰিব। বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত